নমস্কাৰ এইট পে কমিশ্যন সম্পৰ্কত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে এই কথাখিনি আপোনালোকক ডিটেইল জনাব বিচাৰিছোঁ গতিকে কমপ্লিট ভিডিঅ'টো আপোনালোকে চাব যাতে আপোনালোকৰ কথাখিনি ক্লিয়াৰ হয় এইট পে কমিশ্যন সম্পৰ্কত আটাইতকৈ ডাঙৰ হাইলাইটটোৱে হৈছে যে 18,000 বৰ্তমানৰ যি এক্সিষ্টিং মিনিমাম পে এইটো 69 কৰাৰ বাবে ইতিমধ্যে পৰামৰ্শ আহিছে এই ক্ষেত্ৰত ডিটেইল আপোনালোকক জনাব বিচাৰিছোঁ নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰীৰ ড্ৰাফ্ট কমিটিয়ে ইতিমধ্যে তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ইতিমধ্যে প্ৰকাশ পাইছে আৰু ইয়াত উল্লেখ কৰা আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে যে গুৰুত্বপূৰ্ণ কথাটো 18,000ৰ পৰা এক্সিষ্টিং মিনিমাম পে 69,000 কৰিব লাগে আৰু ফিটমেণ্ট ফেক্টৰ 3.83 ৰাখিব লাগে আৰু যিহেতু ইতিমধ্যে এইট পে কমিশ্যনৰ ক্ষেত্ৰত চৰকাৰী কাম কাজ পিছুৱাই গৈছে যাতে কৰ্মচাৰী ইয়াৰ বাবে ভুক্তভোগী হ'বলগীয়া নহয় সেইবাবে 1 জানুৱাৰী 2026ৰ পৰা যাতে এয়া কাৰ্যকৰী হয় এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ কোৱা হৈছে যাতে কৰ্মচাৰীৰ লোকচান নহয় আৰু যেটো বৰ্তমান এনুৱেল ইনক্ৰিমেন্ট 3% দিয়া হয় প্ৰত্যেক বছৰে জুলাই মাহত এই 3% টো 6% কৰাৰ বাবেও দাবী জনোৱা হৈছে কাৰণ বৰ্তমান যি মূল্য বৃদ্ধি ইনফ্লেশ্যন ৰেট 3% তকৈ যথেষ্ট বেছি থাকে গতিকে 3% ইনক্ৰিমেন্ট দিয়াৰ পৰিৱৰ্তে এটো 6% দিবৰ বাবে ইতিমধ্যে আহ্বান জনাইছে আৰু কমিটিয়ে বৰ্তমানৰ দৰমহা গাঁথনিক অধিক সৰল কৰাৰো প্ৰস্তাৱ দিছে বৰ্তমান য'ত 18টা পৃথক স্তৰ আছে লেভেল আছে হেয়া হ্ৰাস কৰি মাত্ৰ 7টা ডাঙৰ স্তৰলৈ অনাৰ কথা কোৱা হৈছে আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলৰ পদোন্নতি লাভ কৰা সহজ হ'ব আৰু তেওঁলোকৰ উন্নতি থমকি ৰৈ নাথাকিব গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে এই নতুন গাঁথনি অনুসৰি মধ্যম স্তৰৰ কৰ্মচাৰীসকলৰ মূল দৰমহা 1.35 লাখ টকাৰ পৰা 2,15,000 টকালৈকে হ'ব পাৰে এতিয়া আৰু এটা কথা উল্লেখ কৰিছে দৰমহাৰ লগতে আটাইতকৈ বেছি চৰ্চা চলিছে পুৰণি পেঞ্চন সম্পৰ্কত ওল্ড পেঞ্চন স্কিমক লৈ নেশ্যনেল কাউন্সিলে দাবী জনাইছে যে 1 জানুৱাৰী 2004ৰ পিছত যিসকলে চাকৰিত যোগদান কৰিছে তেওঁলোকৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ আৰম্ভ কৰা হওক প্ৰস্তাৱ অনুসৰি অৱসৰৰ সময়ত যি পেঞ্চন প্ৰদান কৰা হ'ব হেয়া হেক দৰমহাৰ 67% হোৱা উচিত আৰু পৰিয়ালৰ বাবে ফ্যামিলি পেঞ্চন 50% নিৰ্ধাৰণ কৰা উচিত অত্যন্ত গুৰুত্বপূৰ্ণ এই কথাখিনিও কোৱা হৈছে ইয়াৰ উপৰি কোৱা হৈছে যে প্ৰতি 5 বছৰৰ মূৰে পেঞ্চন পুনৰ মূল্যায়ন কৰিব লাগে যাতে বয়োজ্যেষ্ঠসকলে আৰ্থিক সমস্যাৰ সন্মুখত পৰিবলগীয়া নহয় গতিকে হাউচ ৰেণ্ট সম্পৰ্কতো উল্লেখযোগ্য এটা কথা যে হাউচ ৰেণ্ট এলাউন্স বৃদ্ধিৰ বাবেও দাবী উত্থাপন হৈছে ইয়াতে আৰু সেই দাবীটো এনেকুৱা ধৰণৰ ইয়াত কোৱা হৈছে যে ঘৰ ভাড়া বা হাউচ ৰেণ্ট এলাউন্স বৃদ্ধি কৰি ন্যূনতম 30% কৰিব লাগে আৰু মেট্ৰ' চহৰসমূহত এই হাৰ অধিক ৰখাৰ পৰামৰ্শ দিয়া হৈছে ইয়াৰ উপৰি কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ বৃদ্ধি কৰা বীমা কভাৰ অধিক উন্নত কৰাৰ কথাও কোৱা হৈছে বুলি ইতিমধ্যে প্ৰকাশ পাইছে মহিলাসকলৰ বাবে মাতৃকালীন ছুটি 240 দিনলৈ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়া হৈছে আৰু পিতৃ হোৱা পুৰুষসকলৰ বাবেও দীঘলীয়া ছুটিৰ ব্যৱস্থা বিচৰা হৈছে লগতে পিতৃ মাতৃৰ যত্ন ল'বলৈ এক বিশেষ ছুটিৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনোৱা হৈছে গতিকে এতিয়া কথা হ'ল ইমান যে দাবীবিলাক উত্থাপন কৰিছে এই ক্ষেত্ৰত কি হ'ব পাৰে ইয়াক লৈ লিখিছে যে নেশ্যনেল কাউন্সিলে বহু কৰ্মচাৰী সংগঠন আৰু ইউনিয়নক প্ৰতিনিধিত্ব কৰে সেয়ে তেওঁলোকৰ এই দাবীবোৰ অষ্টম দৰমহা আয়োগৰ পৰ্যালোচনাত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি গণ্য কৰা হৈছে অৱশ্যে মনত ৰখাটো জৰুৰী যে এইবোৰৰ ক্ষেত্ৰত এতিয়াও কোনো ধৰণৰ ফাইনেল ডিসিশন হোৱা নাই কাৰণ এই সকলোবোৰ পৰামৰ্শ হয় এতিয়া এই পৰামৰ্শৰ ওপৰত ভিত্তি কৰি চৰকাৰে কি ডিসিশন লয় চৰকাৰৰ ফাইনান্সিয়েল কণ্ডিশ্যনৰ ওপৰতো ডিপেণ্ড কৰিব গতিকে ইয়াৰ বাবে কৰ্মচাৰীসকলে অধিক অপেক্ষা কৰিব লাগিব ফাইনেল ডিসিশন অহালৈকে থ্যাংক ইউ